নমস্কাৰ আজি মই আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাবলৈ ওলাইছোঁ। আপোনালোকে দেখিছে নিশ্চয় মোৰ পিছফালে কি আছে। মই আৰু ধুনীয়াকৈ দেখুৱাম। এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আহিছোঁ আৰু তেখেতৰ লগত মই চিনাকি কৰি দিম। আপোনালোকে চাই থাকিব। আপোনালোকে দেখিছে এয়া জুৰীয়া পেঁপা আৰু লগতে গুটীয়া পেঁপাও আছে। এই পেঁপাবোৰ আচলতে মই য'ত আহিছোঁ তেখেতে নিজে বনোৱা আৰু এটা শংখ হয় আৰু বহুত বস্তু আছে, আপোনালোকে চাওক। মই এতিয়া আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ সেই বিশেষ ব্যক্তিজন যাৰ ঘৰলৈ মই আহিছিলোঁ। তেখেত হৈছে জয়ন্ত ডেকা দা। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। হয়, তেখেতক আপোনালোকে হয়তো চিনি পাইছে, তথাপিও মই কৈ দিছোঁ তেখেত হৈছে আমাৰ বিশিষ্ট পেঁপাবাদক। হয় আৰু আমাৰ যিটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যিটোত আমাৰ মেগা বিহু হৈছিলে, তাত তেখেতে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে পেঁপাৰ পৰা গৈছিলে, নহয় দাদা? হয় হয় হয়, তাৰ ডিচি অফিচৰ পৰা নিৰ্বাচিত হৈছিলোঁ। নলবাৰী জিলাৰ ডিচি অফিচ হয় পেঁপাবাদক হিচাপে নিৰ্বাচন কৰিছিল হয় আৰু মই প্ৰশিক্ষক হিচাপে তাত অংশগ্ৰহণ কৰিছিলোঁ। হয়, খুব সুন্দৰ। আৰু মোৰ সৌভাগ্য আপোনাক লগ পালোঁ ওচৰৰ পৰা, আৰু আপোনাৰ এই পৰিৱেশটো দেখি সঁচাকৈ বিৰাট ভাল লাগিছে। আৰু তেখেতৰ ইমানেই আছে সম্বৰ্ধনা জনোৱা সম্বৰ্ধনা পত্ৰ, বা তেখেতে বহুত প্ৰাইজ পাইছে। আপুনি আৰু কি কি পুৰস্কাৰ পাইছিলে এবাৰ কৈ দিয়কচোন। পুৰস্কাৰ বিহুৰ ক্ষেত্ৰত হয়, মইতো হয়। কেৰম খেলতেও মই পুৰস্কৃত হৈছিলোঁ বহুত। হয় হয় ফুটবল ভলীবল এইবিলাক আছে, আপোনালোকে হয়, দেখিছে বহুত এইবিলাক পুৰণি এইবিলাক। লেখি ফেলো হৈছিলোঁ। হয় মই বিলাচীপাৰা অধিৱেশন যিটো বহিছিল অসম সাহিত্য সভা, হয় তাতো এটা প্ৰতিযোগিতা হৈছিল প্ৰবন্ধৰ ওপৰত। হয় তাৰ ওপৰত আৰ্টিকল লিখি পেলাইও হৈছিলোঁ, হয় উপন্যাস লিখি পেলাইও হৈছিলোঁ। উৎপাদন কৰোঁ হয়। বিভিন্ন কৌশলগত পেঁপা আপুনি ভংগীমাৰে। কিমান সময় কি কৰে এনেকুৱা সেইখিনি কৈ দিয়ক। ধৰি লওক 30 মিনিট 32 মিনিট একেৰাহে বজাই থাকিব পাৰোঁ, বিভিন্ন কৌশল ভংগীমা দেখুৱাই কিনে। 30-35 মিনিট একে উশাহে একেধাৰে তেওঁ বজাব পাৰে। হয়, আৰু আপুনি বাহিৰত বহুত জেগাত গৈছে নহয়নে? গৈছোঁ। হয়।